ফাৰ্ষ্ট দেখিছো আকৌ পৰহিও ওলাইছে ভাগ্যে মানে ভৰিটো পৰিলে হয় কাট ইমান কণৰ গেপ আৰু বাইদেউ ভাল লাগিছে না বাৰু হাতটো ধৰা পাই বাইদেউ হেল্ল' বন্ধুসকল নমস্কাৰ। এই বিজেপি ফ্ৰণ্টৰ কাষে কাষে দাদাহঁতৰ ঘৰটো আপুনি দাদাহঁতৰ ঘৰত এটা সাপ এটা ওলাই আছে তাকে মোক মাতিলে মই আহিলোঁ সাপটো ধৰোঁ আছোঁ কেনেকৈ আহি ধৰিব পৰাৰ চেষ্টা কৰোঁ আহকচোন বাৰু দাদা কোনটো ঘৰত আছে দাদা ক'ত আছে সোমাই যাওক এইটো আছে এই ডাইনিং ওচৰত আছে ভিতৰত আছে নেকি এইটো ক'ত আছে চাওকচোন মানুহৰ ঘৰত হৈছে হৈছে দাদা সাপটো ধৰা পাই কেনেকুৱা পালে আজি সাপটো ধৰা পাই কেনেকুৱা পালে বাকৰা চুন্দুলি কম বুলি কয় আমাৰ ঠিক আছে সোমাই দিয়ক সাপৰ লগত বাইদেউ খেলা নাই কাৰোবাৰ যদি সাপে খুটিয়াই চিধা মেডিকেল গ'লে হ'ল দাদা ওজা ওজি নাই চিধা মেডিকেল মিছা কথা একদম মিছা কথা নাই আমি জংঘলৰ বস্তু জংঘলত এৰি দিওঁ দাদা এই ইয়াতে আছে ভালে হয় চেষ্টা কৰি চব মানে সেইটো আমি আহিবলৈ যাবই আপোনাৰ কেতিয়াবা যদি যাব নোৱাৰা জেগাত থাকে মাতি দিব আহি যাম ধৰিম আমি কেতিয়াবা ঘৰত সোমাইছে নে নাই ভাল লাগিছে নে নাই এইটো আমাৰ অক্সিজেনৰ কাৰণে ফুটাই লওঁ মানুহ যেনেকুৱা উশাহ আছে সাপৰো আছে উশাহ ভয় কৰিছো লাজ কৰা নাই এইটো আমাৰ ৰাতিপুৱা 9:30 বজাৰ পৰা আৰম্ভ বস্তু ভাল আছিল দাদা সাপটো কেনেকৈ দেখা পালে আজি দাদা বাথৰুমত যাব গৈছিলোঁ বাথৰুমত যাওঁতে তাৰ পৰা সাপডাল আহি ছবি সোমাই দিছে পাকঘৰৰ ছবি তুলিছে তাৰপিছত আপোনালোকৰ নাম্বাৰটো কণ্টেক্ট পাই আমি ফোন কৰিলোঁ আপোনালোক আহি পেলাই উদ্ধাৰ কৰিলে আমাক সেইখিনিয়ে ধন্যবাদ আপোনালোক জংঘলৰ বস্তু জংঘলত দিব একো অনিষ্ট কৰা নাই আমাকো কাৰণে আমিও নকৰোঁ ঠিক আছে আমি জংঘলৰ বস্তু জংঘলত এৰি দিম আমিও কৰা নাই এতিয়া আমাকো কাৰণে অনিষ্ট আমিও এনেকৈ এৰি দিম দিলে ভাল লাগিব আমাৰো ঠিক আছে ধন্যবাদ হেল্ল' বন্ধুসকল নমস্কাৰ এয়া হ'ল দলগাঁও টাউন ইয়াতে বাইদেউহঁতৰ ঘৰত এটা সাপ এটা সোমাই আছে তাকে আমাক ফোন কৰিলে আমি মঙলৰ পৰা আহিলোঁ ধৰিবই আহিলোঁ চেষ্টা কৰোঁ বাৰু সাপটো আমি পূৰা চেষ্টা কৰিম ধৰিব কি সাপ আছে ক'লা কিচকিচিয়া হয় তোমালোকক ধন্যবাদ দিছো দলগাঁও মঙলদৈৰ পৰা যে দলগাঁৱত তোমালোকে সাপটো উদ্ধাৰ কৰিবলৈ আহিলা তোমালোকক ধন্যবাদ দিছো ঠিক আছে বাৰু কোনটো ঘৰত আছে বাইদেউ এই আমাৰ এই ৰুমটোতে আছে এইটো ৰুমতে আছে আহকচোন বাৰু চাওঁ বাইদেউ আপুনি দেখিছে নেকি ফাৰ্ষ্ট দেখিছো আকৌ পৰহিও ওলাইছে ভাগ্যে মানে ভৰিটো পৰিলে হয় কাট ইমান কণৰ গেপ আৰু এফালে আছে ন
লাইট নাই নেকি বাইদেউ? লাইটটো দিয়ক, দিয়া লাইট দিয়ে দেখাই দিম। বাইদেউ লাইটটো দিছা? চাই লওঁ, আপুনি বিচাৰি লওঁ একবাৰ নেকি? বাৰু চাই লওঁ, চাই লওঁ। ৰেগুণত চাই দিয়কচোন। এটা আছে। ওলাইছে নেকি? নাই 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 এইবিলাক কোনো নাই। এইটোতো চক চকচোন চুৰিত আছে নেকি? চাইডত চোন আছে 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 হা? ইয়াতে আছে হাই এইটো। এইটো এইটো বস্তু মাৰি দিয়ক অকণমান। এইটো চাওকচোন বাৰু হ'ব ধৰি দিয়ক এতিয়া সাপটো ধুনীয়াকে ধৰিম। আজি চাই লওক চবৰ কেনেকে ধৰো আপোনালোকে। এইটো বাহিৰৰ সাপ চাই লওক। টান দিছোঁ টান, টান। ধৰি লওক ভাইটি ধৰা ধৰিছো বাইদেউ, ধৰিছো। আহে হাল্লা নকৰো, হাল্লা নকৰো, হাল্লা নকৰো, হাল্লা একেবাৰে হাল্লা কৰিব। হাল্লা 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 কৰিব। মই ভিডিঅ' দি যাম আপুনি এইটো আহক সাপ হয়নে নহয় বাইদেউ? এইটো সাপ হয়নে নহয়? এই সাপটো একেবাৰে অভিশপ্ত সাপ। এইটো কামুৰিলে বিষ নালাগে। এইটো বাইদেউ ডাইৰেক্ট ভোলাবৰীয়া সাপ। ইয়াৰ অসমীয়াত বাইৰক বুলি মাতে। একেবাৰে কামুৰিলে আপোনাৰ 100 বাৰ কামুৰিলে এইটো সাপৰ বিষ নালাগে। এই চাওক মুচুৰা গম বুলি কয়। মুচুৰা গম। চিনি পাইছে বাইদেউ? একো নহয় আহক ওচৰত আহক আপুনি এই সাপটো একেবাৰে অভিশপ্ত সাপ। ই একেবাৰে নাকামাৰে। সেই কেনে কৰে বাইদেউ? আজি সাপটো ধৰাৰ পৰা কেনেকুৱা পালে বাইদেউ? আপোনাৰ ভয় লাগি আছে নেকি? কিয় ভয় লাগি আছে? সাপটো ময়ে ধৰি আছো। হয় নেকি? কিয় কপি আছে? দাদা চাই আছে নেকি? আহক ওচৰৰ পৰা আহক। স্নেক মাষ্টাৰ আজি সাপটো ধুনীয়াকে ধৰিলো। মই ধৰাৰ পৰা আপোনালোকে এইটো কপি নকৰিব। মই সাপটো ধৰিছো, আকৌ বেলেগে আকৌ এনেকুৱা কপি কৰি আছে। বহুত মানে কপি কৰা দেখা পাই আছো। আমি যেনেকে ধৰে এনেকৈ কপি কৰিব বহুতে চেষ্টা কৰি এনেকুৱা সাপ কপি কৰিব নালাগে। আজি মই ধৰিছো, আকৌ আপোনালোকে এনেকুৱা ধৰিব চেষ্টা নকৰিব। ভাগৰ লাগিছে বাইদেউ। বাইদেউ ভৰিত মাৰি দিব। বাইদেউ ভাল লাগিছে নে বাইদেউ সাপটো ধৰা পাই? বাইদেউটোক দেখাই দি ঘূৰি দি তই নলবি মই এই চিৰিং বিৰিং চিৰিং। ওলাইছে 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 বাইদেউ দুটা হ'ব গ'ল চা। স্মাইল লৈ লিয়া ভাই ও ভাই বেয়া পজিত আছে ভালো আছো গলা গলা বাবু ভালো লাগছিল বাবু বাবুও ভাল পাইছে रो নিজলে নিজলে বাইদেউ কেনেকুৱা লাগিল বাইদেউ? ভাল লাগিছে নে বাইদেউ? বহুত ভাল লাগিলে, বহুত ধন্যবাদ মানে আৰু আপোনালোকক হা ইমান দূৰৰ পৰা আহি যে এইটো উদ্ধাৰ কৰি দিলেহি। মনে মনে থাক।
বেছি টাইমত মাৰে ঠিকছে উঠি লৈ পেলাই একে বনাই মানে ঠিকছে বেটা সাপটো কেনেকৈ ৰাখাব লাগিব আজি সাপটো আজি এই দুৱাৰমুখতে তাৰমানে পৰি আছিলে হয় এই কাৰ্পেটখনৰ ওপৰতে হয় তাৰপৰা বোৱাৰীজনী ভিতৰলৈ যাব সময়ত তাৰমানে দৰ্জাখন খুলি পেলাই যাব ধৰোঁতে তেওঁ মানে পটককৈ চকু পৰি দেখা পায় তাৰপিছত চিঞৰ মাৰি দিছে আৰু চিঞৰ মাৰি দি তেওঁ আকৌ মোৰ ৰুমটোলৈ গ'লগৈ সিফালৰ ৰুমটোলৈ যোৱাৰ পিছতে আৰু মানে দেখা গৈছে আৰু ইটো ৰুমৰ পৰা সিটো ৰুমলৈ গৈছে সিটোৰ পৰা সিটোলৈ গৈছে তেনেকৈ আছে বহুত ভয় লাগিছে নেকি বাইদেউ সাপটো থকা ভয় মানে সাপ বুলিলেতো ভয় লাগে ন সৰুৱে হওক বা ডাঙৰে হওক আমি এনেকেতো দেখিও পোৱা নাই সাক্ষাতে মানে এনেকুৱা বহুত ভয় লাগিছিল তথাপিতো তোমালোকক বহুত ধন্যবাদ দিছোঁ আৰু আমাৰ ফালৰ পৰা সাপটো মানে উদ্ধাৰ কৰাৰ কাৰণে আমি ভিতৰে সোমোৱা নাই ঠিক আছে এতিয়া বাৰু টেনশ্যন নাই এতিয়া আপোনালোকৰ ভিতৰত সোমাব পাৰিব আকৌ টেনশ্যন নাই সাপটো সোমাই আহিছিল ধুনীয়াকৈ ধুনীয়াকৈ ধৰিলোঁ বাইদেউ আমাৰ হেৰি নম্বৰটো ক'ত পালে বাইদেউ আমাৰ নম্বৰটো সেয়া ফেচবুকত পালোঁ হয় ফেচবুকত আমাৰ ভিডিঅ' চাই থাকে ন চাই থাকোঁ হয় চাই পেলাই তোমালোকলৈ ফোন কৰিলোঁ আৰু ঠিক আছে বাৰু আমি জংঘলত যাই দিম এয়া জংঘলৰ বস্তু জংঘলতে এৰি দিবা আৰু আমাকো ধৰাচোন ডিষ্টাৰ্ব দিয়া নাই তথাপিতো তোমালোকক মাতিলোঁ উদ্ধাৰ কৰিলা সেয়া জেগাত মানে এৰি দিলেই হ'ল আৰু ঠিক আছে বাৰু আমি জংঘলত ধুনীয়াকৈ এৰি দিম ঠিক আছে হ'ব হেল্ল' বন্ধুসকল নমস্কাৰ এয়া দলগাঁৱত এটা ধৰিলোঁ আৰু ভেবাঘাটৰ চকত এটা ধৰিলোঁ ধুনীয়াকৈ এটা দুটা যাব আপোনালোকৰ চাই দিয়কচোন বাৰু কেনেকৈ যায়